প্রথম কোয়েশ্চেন, কি জন্তুৰ লিভাৰত বিষ থাকে? অপশ্যন এ ভালুক, বি মেকুৰী, চি হাতী, ডি কুকুৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ ভালুক। আৰু এটা কোয়েশ্চেন, ভাৰতৰ সকলোতকৈ সুন্দৰ ৰেল ষ্টেচনটোৰ নাম কি? অপশ্যন এ দিল্লী, বি বাংগালুৰু, চি ছত্ৰপতি শিৱাজী, ডি গোৱা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি ছত্ৰপতি শিৱাজী। আৰু এটা কোয়েশ্চেন, কোন দেশৰ হোটেলত বান্দৰে ৱেটাৰৰ কাম কৰে? অপশ্যন এ জাপান, বি আমেৰিকা, চি চীন, ডি ৰাছিয়া। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ জাপান। নেক্সট কোয়েশ্চেন, কাউৰী কোন দেশৰ ৰাষ্ট্ৰীয় পক্ষী? অপশ্যন এ ভূটান, বি পাকিস্তান, চি নেপাল, ডি বাংলাদেশ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ ভূটান। নেক্সট কোয়েশ্চেন, কি জন্তুই জন্মৰ পৰা দুমাহলৈ শুই থাকে? অপশ্যন এ কুকুৰ, বি ভালুক, চি ডলফিন, ডি মেকুৰী। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি ভালুক। আৰু এটা কোয়েশ্চেন, কি জন্তুৰ চকু নাথাকে? অপশ্যন এ বাদুলি, বি ডলফিন, চি কেঁচু, ডি মকৰা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি কেঁচু। নেক্সট কোয়েশ্চেন, হাতীৰ কেইটা দাঁত থাকে? অপশ্যন এ 5টা, বি 10টা, চি 26টা, ডি 2টা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি 26টা। নেক্সট কোয়েশ্চেন, কি ৰং দেখিলে কুকুৰৰ খং উঠে? অপশ্যন এ ৰঙা, বি নীলা, চি হালধীয়া, ডি কলা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি কলা। আৰু এটা কোয়েশ্চেন, কি নদীত হীৰা পোৱা যায়? অপশ্যন এ যমুনা, বি গংগা, চি কৃষ্ণা, ডি গোদাৱৰী। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি কৃষ্ণা নদীত। আৰু এটা কোয়েশ্চেন, কি জন্তুৱে একেৰাহে 5 বছৰ থিয় হৈ থাকিব পাৰে? অপশ্যন এ হাতী, বি ঘোঁৰা, চি গাধ, ডি বাঘ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি ঘোঁৰা। হেল্ল' ফ্ৰেণ্ডছ, যদি ভিডিঅ'টোত থকা প্ৰশ্নৰ উত্তৰসমূহ আপোনাৰ কোনো বন্ধু বা বান্ধৱীৰ বাবে সহায়ক বুলি ভাবে তেন্তে তেওঁৰ লগত শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব। আৰু এটা কোয়েশ্চেন, কি জন্তুৱে নিজৰ সকলো কাম নাকেৰে কৰে? অপশ্যন এ ঘোঁৰা, বি হাতী, চি ভালুক, ডি জিৰাফ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি হাতী। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব।